4.3 क्वेश्चन नंबर 3 टू চাই লোৱা क्वेश्चन नंबर 3 কি দিয়া আছে আমাৰ সমীকৰণ বিলাক সমাধান কৰিব লাগে কেইটামান সমীকৰণ দিয়া আছে ছয়টামান সমীকৰণ দিয়া আছে এই সমীকৰণ বিলাক সমাধান কৰিব লাগে কোনো নিয়ম নিৰ্দিষ্ট নিয়ম মেনশন নাই কিন্তু সমীকৰণ বিলাক কেনেকুৱা আমাৰ আদৰ্শ আকাৰত নাই যিকেইটা সমীকৰণ দিয়া আছে আটাইকেইটা আদৰ্শ আকাৰত নাই মানে কেনেকুৱা আৰ্হিত নাই ax² + bx + c = 0 এনেকুৱা আৰ্হিত নাই গতিকে এনেকুৱা সমীকৰণ আমি কি সমাধান কৰিবলৈ যাওঁতে আমি প্ৰথমে ax² + bx + c = 0 আৰ্হিত আমি সজাই ল'ব লাগিব সো প্ৰথম সমীকৰণটো কি দিয়া আছে x - 1/x = 3 x not equal to 0 x not equal to 0 আছে x not equal to 0 কিয় দিয়া আছে এটো চাই লোৱা x ৰ মান যদি আমি 0 বহাও x টো তলত আছে ইয়াত কি হ'ব 1/0 হৈ যাব 1/0 এনেকুৱা আৰ্হি হৈ যাব 1/0 হলে কি হ'ব এটো এটা আনডিফাইন্ড নাম্বাৰ হ'ব অৰ্থহীন সংখ্যা হ'ব গতিকে x = 0 হ'ব নোৱাৰিব এই কাৰণে ইয়াত ইহতে কি লিখি দিছে প্ৰশ্নত কি লিখি দিছে x not equal to 0 বুলি লিখা আছে x not equal to 0 লিখাৰ অৰ্থ হল কি x equal to যদি 0 হয় তেতিয়া এই সমীকৰণটো কি হৈ যাব অৰ্থহীন হৈ যাব সেই কাৰণে x not equal to 0 দিয়া আছে এতিয়া চাই লোৱা সমাধান কেনেকৈ কৰিবা এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় চোৱা প্ৰথম আমি কি কৰিম সমীকৰণটো আমি লিখি ললো তাৰ পিছত বাওফালে কি কৰিবা লসাগু লবা x লসাগু হলে কি হ'ব x আৰু x পূৰণ কৰিলে x² - 1 = হফালে কি হ'ব 3 হ'ব তাৰ পিছত কি কৰিবা ক্ৰস মাল্টিপ্লাই কৰিবা 3 ৰ তলত মনে মনে কি আছে 1 আছে এনেকৈ আমি বজ্ৰ গুণন কৰিম x² - 1 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব x² - 1 এ হ'ব = x আৰু 3 পূৰণ কৰিলে কি হ'ব 3x এনেকুৱা পূৰণ ওপৰে তলে পূৰণ তলে ওপৰে পূৰণ এনেকুৱা ধৰণৰ তাৰ পিছত চাও কি হ'ব বাওফালে আনিলো আমি x² 3x to + 3x বাওফালে আনিলে আমাৰ কি হ'ব -3x - 1 = কি হ'ব 0 এতিয়া সমীকৰণটো আমি আদৰ্শ আকাৰত পাইলো এতিয়া আমি কি কৰিম তুলনা কৰিম সমীকৰণটো प्रश्न नम्बर 2 जिবিলাক সমাধান কৰা আছে ঠিক তেনেদৰে আমি সমাধান কৰিম মোৰ क्वेश्चन नम्बर 2 ৰ ওপৰত মোৰ এটা বেলেগ ভিডিও দিয়া আছে তোমালোকে যদি চোৱা নাই সেই ভিডিওটো চাই ল'ব পাৰা তাত क्वेश्चन नम्बर 2 ৰ আটাইকেইটা অংক কৰি দিয়া আছে এই একেটা মেথডতে একেটা পদ্ধতিৰে আমি বাকি এই 3 নম্বৰৰ অংকবিলাকো কি কৰিম 3 নম্বৰৰ সমীকৰণবিলাকো আমি সমাধান কৰিম এই সমীকৰণটোক আমি কাৰ লগত তুলনা কৰিম ax² + bx + c = 0 এই সমীকৰণৰ লগত তুলনা কৰিম সমীকৰণৰ লগত তুলনা কৰি পাও এটো সমীকৰণক আমি কি কৰিম x² - 3x - 1 = 0 সমীকৰণটোক আমি কাৰ লগত তুলনা কৰিম ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰিলে চা কি হ'ব a ৰ মান কিমান হ'ব a ৰ মান হ'ব 1 b ৰ মান কি হ'ব আমাৰ -3 হ'ব a মানে x² ৰ সহগ b মানে আমাৰ x ৰ সহগ তাৰ পিছত b ৰ মান কি হ'ব আমাৰ -3 হ'ব b ৰ মান -3 হ'ব c ৰ মান আমাৰ কি হ'ব -1 হ'ব এতিয়া আমি কি কৰিম ভেদ নিৰূপক বাহিৰ 2 নম্বৰ প্ৰশ্নৰ নিচিনাকৈ আমি ভেদ নিৰূপক বাহিৰ কৰিম এতিয়া b² - 4ac ৰ মানটো আমি বাহিৰ কৰিম b² - 4ac সব b ৰ মান কিমান আমাৰ -3 স্কয়াৰ কৰিলো -4 * a মানে 1 আৰু c মানে আমাৰ -1 সো -3 স্কয়াৰ কৰিলে আমাৰ হ'ব 9 এটো -7 প্লাস 4 * 1 = 4 হ'ব এটো 9 আৰু 4 যোগ কৰিলে কিমান হ'ব আমাৰ 13 হ'ব 13 আৰু 13 টো কি আছে 0 তকৈ ডাঙৰ আছে ধনাত্মক সংখ্যা গতিকে এই সমীকৰণটো সমাধান কৰি আমি কি মূল পাম বাস্তৱ মূল পাম সমীকৰণটো সমাধান কৰিলে বাস্তৱ মূল পোৱা যাব এতিয়া আমি কি কৰিম পোনে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি বাস্তৱ মূল বাহিৰ কৰিম তোমালোকে যিকোনো নিয়মত এটো মূল বাহিৰ কৰিব পাৰা যেহেতু ইয়াত নিয়মৰ কথা লিখা নাই তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰা বৰ্গ সম্পূৰণ পদ্ধতিও ব্যৱহাৰ কৰিব পাৰা তাইবা দ্বিঘাত সূত্ৰ পদ্ধতি ব্যৱহাৰ কৰিব পাৰা মই তোমালোকক দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এই সমীকৰণটো কেনেকৈ সমাধান কৰিব লাগে এটো দেখাই দিম দ্বিঘাত সূত্ৰ মতে কি হ'ব দ্বিঘাত সূত্ৰ আমাৰ জানাই আছে দ্বিঘাত সূত্ৰ কি x = -b ± √(b² - 4ac/2a এতিয়া কোনে আমি সূত্ৰ
সূত্ৰটো মানবিলাক বহাই দিম মাইনাছ বি বি মানে আমাৰ -3 -3 দুটা মাইনাছ এনেকৈ ব্ৰেকেট দি লিখিম প্লাছ অৰ মাইনাছ আণ্ডাৰ ৰুটত কি থাকিব বি স্কয়াৰ মাইনাছ 4ac বি স্কয়াৰ মাইনাছ 4ac ৰ মান কিমান আছে আমাৰ 13 উলিওৱা আছে গতিকে বি স্কয়াৰ মাইনাছ 4ac ৰ পৰিৱৰ্তে আমি ডাইৰেক্টলি 13 বহাই দিলোঁ ডিভাইডেড বাই 2a a মানে কিমান a মানে আমাৰ 1 তাৰপিছত চোৱা মাইনাছ a কি হ'ব প্লাছ হ'ব +3 আৰু প্লাছ আৰু মাইনাছ আমাৰ 13 যে আছে 13 ৰ কোনো বৰ্গমূল নাই √13 এ থাকি যাব ডিভাইডেড বাই 2 * 1 মানে কি হ'ব 2 এটো আমি যোগ বিয়োগ কৰিব নোৱাৰিম গতিকে ডাইৰেক্ট আমি মূল লিখি দিম নিৰ্ণয় মূল এবাৰ লিখিবা কি 3 প্লাছ √13 এবাৰ প্লাছ চিহ্নটো লম এবাৰ মাইনাছ চিহ্নটো লম 3 প্লাছ √13/2 এবাৰ লম কি 3 মাইনাছ √13/2 এটো আমাৰ মূলটো ওলাই গল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো অলপ টান কিন্তু তোমালোকে টান বুলি বাদ নিদিবা কিয় বাদ নিদিবা এটো পৰীক্ষাত আহি থাকে 2 নম্বৰ প্ৰশ্নটো পৰীক্ষাত আহি থাকে এছএছএলসি পৰীক্ষাত আহি থাকে 2 নম্বৰ প্ৰশ্নটো চাই লোৱা 1/x + 4 minus 1/x minus 7 equal 11/30 ইয়াতো চোৱা ব্র্যাকেট কন্ডিশন দিয়া আছে কি x not equal to -4 7 ইয়াতো লক্ষ্য কৰা আগৰ অংকটোৰ দৰে x ৰ মান যদি আমি -4 বহাই দিও তেতিয়ালে ইয়াৰ তলত 0 আহিব -4 + 4 কেনসেল যায় 0 আহিব 1/0 আহিব মিনিংলেস হ'ব ইয়াতো চোৱা x ৰ মান যদি আমি 7 বহাই দিও x ৰ মান 7 বহালে আমাৰ সেকেন্ড টার্মটোৰ তলত 0 আহি যাব 1/0 এটো অৰ্থহীন সংখ্যা হ'ব এই কাৰণে সমীকৰণটোৰ লগত কি দিয়া আছে x ৰ মান -4 আৰু 7 হ'ব নোৱাৰি এতিয়া সমীকৰণটো আমি সমাধান কৰাৰ চেষ্টা কৰিম চোৱা এনেকুৱা থাকিলে ভগ্নাংশৰ নিচিনা থাকিলে কি হ'ব তোমালোকে লসাগু লবা x + 4 আৰু বাওফালে দুটা লসাগু কি হ'ব x + 4 * x - 7 ইয়াত কি থাকিব x - 7 থাকিব ইয়াত থাকিব x + 4 থাকিব ওফালে যি আছে তাকে লিখি দিয়া 11/30 ওফালে আমাৰ কি আছে 11/30 আছে আমাৰ এতিয়া কি কৰিবা সৰল কৰি দিয়া x ব্র্যাকেটটো উঠাই দিবা x - 7 - x এটো প্লাস এ মাইনাস এ -4 এটো পূৰণ কৰি দিয়া x ৰ লগত x - 7 এবাৰ পূৰণ প্লাস 4 ৰ লগত x - 7 পূৰণ ওফালে যি আছে তাকে লিখিবা 11/30 নেক্সট লাইনত চোৱা ওপৰত চোৱা প্লাস x - x কেনসেল -7 আৰু -4 মিলি -11 হ'ব এটো পূৰণ কৰি দিয়া x পূৰণ কৰিলে x স্কয়াৰ 7 আৰু x পূৰণ কৰিলে কি হ'ব -7x + 4x হ'ব ইয়াত 4 * x 4x আৰু 4 7 গুণ কি হ'ব 28 প্লাস 7 আছে মাইনাস ইকুয়াল কি হ'ব 11/30 নেক্সট লাইনত চোৱা ওপৰত হ'ব কি -11/x স্কয়াৰ মাইনাস চোৱা প্লাস 4x আৰু -7x এটো মিলি কি হ'ব -3x হ'ব -28 ইকুয়াল টু কি হ'ব 11/30 ইয়াৰ পিছৰ লাইনত কি কৰিবা বাওফালে চোৱা 11 আছে ওফালে 11 আছে গতিকে 11 টো আমি ক্যান্সেল কৰিম মানে উভয় পক্ষক আমি 11 এৰে হৰণ কৰিম তেতিয়া আমাৰ সমীকৰণটো কি হৈ যাব সৰু হৈ যাব চোৱা কেনেকৈ কৰা হয় দুইফালে আমি 11 দি ভাগ দিম দুইফালে 11 দি ভাগ দিলে কি হ'ব আমাৰ ইয়াত 11 দি হৰণ কৰিলে আমাৰ -1 থাকিব ওপৰত থাকিব -1 তলত যি আছে তাকে থাকিব x² - 3x - 28 ইকুয়াল টু ইফালে চোৱা 11 দি ভাগ দিলে কি হ'ব ওপৰত 11 গলে কি থাকিব আমাৰ 1 থাকিব তলত আমাৰ 30 থাকিব ব্র্যাকেটত কথাখিনি লিখি দিবা উভয় পক্ষক 11 এৰে হৰণ কৰি উভয় পক্ষক আমি কি কৰিছো 11 এৰে হৰণ কৰিছো নেক্সট লাইনত চোৱা আমি আগৰ নিচিনাকৈ বজ্ৰ গুণন কৰিম তাৰ ইয়াৰ তলত যেটো আছে ওফালে ওপৰটোৰ লগত পূৰণ হ'ব 1 ৰ লগত এটো পূৰণ কৰিলে কি হ'ব x² - 3x - 28 আৰু ইয়াৰ ওপৰৰ লগত ইয়াৰ তলত পূৰণ কৰিলে কি হ'ব -1 আৰু 30 পূৰণ কৰিলে কি হ'ব -30 হ'ব এনেকৈ আমি বজ্ৰ গুণনটো কৰিলো তাৰ পিছত গোটেইখিনি বাওফালে আনি x² - 3x - 28 এটো বাওফালে আছে -30 বাওফালে আনিলে কি হ'ব আমাৰ +30 হ'ব ইকুয়াল বাওফালে থাকিব আমাৰ কি 0 তাৰ পিছত x² - 3x + 30 আৰু -28 মিলি কি হ'ব আমাৰ +2 হ'ব
ইকুয়াল 0 হ'ব এতিয়া আমাৰ সমীকৰণটো আদৰ্শ আকাৰত আহি গ'ল সো আদৰ্শ আকাৰত আনতে আমাৰ বহুত টাইম লাগিব বহুত দীঘলীয়া এটা প্ৰক্ৰিয়াৰে আমি কি কৰিলো সমীকৰণটো আদৰ্শ আকাৰত লৈ আহিলো এতিয়া আমি আগৰ দৰে সমাধান কৰিম কি কৰিম আমি সমীকৰণটোক আমি ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰিম সমীকৰণটো ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰি পাও তো সমীকৰণৰ লগত তুলনা কৰি দিয়া তুলনা কৰিলে কি হ'ব চোৱা a ৰ মান কিমান হ'ব a ৰ মান হ'ব 1 b ৰ মান কি হ'ব আমাৰ b মানে x ৰ হক মানে -3 c মানে হ'ব 2 তাৰ পিছত আমি কি বাইৰ কৰিম b² - 4ac বাইৰ কৰিম b² - 4ac ৰ মান কিমান হ'ব চোৱা b² - 4ac আমি লিখিলো b ৰ মান আমাৰ -3 স্কয়াৰ -4 * a মানে 1 c মানে 2 তাৰ পিছত -3 স্কয়াৰ হ'লে আমাৰ 9 হ'ব এটো 4 2 গুণ 8 9 ৰ পৰা 8 বাদ দিলে কি হ'ব 1 হ'ব 1 টো আমাৰ 0 তকৈ ডাঙৰ তাৰমানে সমীকৰণটো আমি কি পাম বাস্তৱ মূল পাম দ্বিঘাত সূত্ৰৰ মতে কি হ'ব চোৱা x = কি হ'ব x = -b ± √/ কি হ'ব b² - 4ac / 2a দ্বিঘাত সূত্ৰৰ মতে মানবিলাক বহাই দিয়া -b b মানে আমাৰ -3 ± √/ b² - 4ac এটো মানে b² - 4ac মান আমি কি পাইছো 1 পাইছো b ৰ মান আমাৰ -3 আছে বাই 2a a মানে কিমান আছে আমাৰ a মানে 1 তাৰ পিছত 6 টো কি হ'ল -7 আছে +3 হ'ল ± 1 ৰ বৰ্গমূল 1 হ'ব ডিভাইডেড বাই কি থাকি যাব 2 থাকি গতিকে আমি দুবাৰ মান বাইৰ কৰিম গতিকে x = কি হ'ব 3 + 1 এবাৰ লম +-1 আছে এবাৰ +1 লম এবাৰ -1 লম 3 + 1/2 মানে এটো 4/2 কাটাকাটি কৰিলে কি হ'ব আমাৰ 2 বাৰ যাব অথবা x = কি হ'ব 3 এবাৰ আমি -1 লম -1/2 3 ৰ পৰা 1 বাদ দিলে আমাৰ 2 হ'ব 2/2 মানে কি হ'ব 1 হ'ব গতিকে আমি নিৰ্ণয় মূল কি পালো এবাৰ আমি 1 পালো এবাৰ কি পালো আমি 2 পালো x ৰ মান আমি দুটা পাইছো 1 আৰু 2 সমীকৰণটো আমাৰ সমাধান হৈ গ'ল 3 নম্বৰ প্ৰশ্নটো চোৱা এবাৰ সমীকৰণটো দিয়া আছে কি 2/3x² - 1/3x - 1 = 0 এটো দিয়া আছে 2/3 এটো চোৱা ভগ্নাংশ আছে তলত ইয়াতো তলত 3 আছে ইয়াতো তলত 3 আছে আমি কি কৰো তলৰ সংখ্যাবিলাক মানে হৰৰ লসাগু লৈ আমি পূৰণ দিও হৰৰ লসাগু লৈ পূৰণ দিলে আটাইকে পূৰণ দিলে কি হ'ব সমীকৰণটো সৰল আকাৰলৈ ৰূপান্তৰিত হ'ব সো 3 আৰু 3 ৰ লসাগু 3 হ'ব গতিকে এই সমীকৰণটোৰ উভয় পক্ষত আমি 3 দি পূৰণ দিম প্ৰত্যেকটা টাৰ্ম যে আছে প্ৰত্যেকটা টাৰ্মকে আমি 3 দি পূৰণ দিম তাৰ পিছত আমি কি কৰিলো সৰল কৰিলো 3 কেনসেল গ'ল ইয়াত কি থাকিল 2x² মাইনাস ইয়াতো 3 কেনসেল গ'ল থাকিল কি 1 আৰু x পূৰণলে x থাকিল ইয়াতো 1 * 3 মানে কি হ'ব 3 হ'ব ওফালে 0 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 0 হ'ব এতিয়া আমি আগৰ দৰে সমীকৰণটো কাৰ লগত তুলনা কৰিম ax² + bx + c = 0 ৰ লগত তুলনা কৰি a ৰ মান কিমান পাইছো আমি 2 পাইছো b ৰ মান কিমান পাইছো -1 c ৰ মান কিমান পাইছো আমি -3 পাইছো এতিয়া b² - 4ac ৰ মান আমি বাহিৰ কৰিম b² - 4ac মান বহাই দিলো b ৰ মান -1 স্কয়াৰ আছে স্কয়াৰ দিলো -4 * a মানে 2 c মানে -3 -1 ক স্কয়াৰ কৰিলে কি হ'ব +1 হ'ব এটো -7 আছে প্লাস আৰু 4 2 গুণ 8 3 8 গুণ 24 হ'ব 24 আৰু 1 মিলি কি হ'ব আমাৰ যোগ কৰিলে কি হ'ব 25 হ'ব 25 টো কি 0 তকৈ ডাঙৰ সংখ্যা ধনাত্মক সংখ্যা গতিকে আমি কি পাম সমীকৰণটোৰ বাস্তৱ মূল পাম এতিয়া আমি পোনে পোনে কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম দ্বিঘাত সূত্ৰৰ মতে কি হ'ব x = -b ± √/ b² - 4ac / 2a - b বহাম আমি ফাৰ্স্ট b মানে কিমান আমাৰ -1 ± √/ b² - 4ac ৰ মান কিমান পাইছো আমি 25 পাইছো ডিভাইডেড বাই 2a a মানে কিমান 2 তাৰ পিছত চোৱা কি হ'ব -7 আছে +1 প্লাস অর মাইনাস 25 ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব 2 2 গুণ কিমান হ'ব 4 হ'ব গতিকে আমি কি লিখিম x = 1 এবাৰ প্লাস লম +5/4 1 + 5 মানে কি আমাৰ 6 হ'ব কাটাকাটি কৰিলে কি হ'ব 2 দি কাটিলে আমাৰ 3 বাৰ 2 দি কাটিলে 2 বাৰ 3 বাই কি হ'ব 2 অথবা
x ইকুয়াল টু কি হ'ব চোৱা 1 প্লাস 5 লৈছিলো আগৰবাৰ এবাৰ -5 লম -5 by 4 1 1 minus 5 মানে কি হ'ব আমাৰ -4 by 4 এটো কি হ'ব আমাৰ ক্যান্সেল কৰিলে -1 গতিকে নিৰ্ণয় মূল আমি কি পালো নিৰ্ণয় মূল পালো আমি 3 by 2 -1 এটো আমি পাই গলো 3 by 2 আৰু -1 হ'ব কি সমীকৰণৰ মূল 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত সমীকৰণটো কি দিয়া আছে আমাৰ 2x² + ½ = 2x এটো সমীকৰণ দিয়া আছে ইয়াতো চোৱা আগৰ অংকটোৰ নিচিনা ইয়াতো আমাৰ ভগ্নাংশ আছে ভগ্নাংশ কি আছে আমাৰ তলত 2 আছে গতিকে আমি আটাইকে কি কৰিম 2 দি পূৰণ দিম 2 দি পূৰণ দিলে কি হ'ব সৰল হ'ব অৱশ্যে তুমি এটো ডাইৰেক্টলি কৰিব পাৰা সৰল নকৰাকৈ ডাইৰেক্টলি কৰিব পাৰা abc ৰ মান বাহিৰ কৰি কি হ'ব এটো 2 দি আমি পূৰণ দিলো প্ৰত্যেকটা টাৰ্মকে আমি 2 দি পূৰণ দিলো সফালে বাওফালে সব টাৰ্মতে উভয় পক্ষক আমি 2 ৰে পূৰণ কৰিছো গোটেইটা টাৰ্মক আমি 2 ৰে পূৰণ কৰিছো ইয়াক 2 ৰে পূৰণ কৰিলে কি হ'ব আমাৰ 4x² ইয়াত চোৱা 2 আৰু 2 কেনসেল যাব থাকিব কি আমাৰ +1 আৰু সফালে 2x আৰু 2 পূৰণ কৰিলে কি হ'ব 4x হ'ব পিছৰ লাইনত আমি কি কৰিলো আমি এই +4x টো বাওফালে আনিলো -4x বাওফালে কি আছিল 4x² +4x বাওফালে টানি আনিলো -4x +1 = কি 0 এবাৰ আমি আগৰ দৰে কি কৰিম সমীকৰণটো ax² + bx + c = 0 সমীকৰণৰ সৈতে আমি তুলনা কৰি আমি কি পাইছো a মানে x² ৰ সহগ কিমান আছে 4 আছে a ৰ মান আমি 4 পাইছো b মানে x ৰ সহগ -4 b ৰ মান আমি -4 পালো c মানে আমাৰ ধ্ৰুবক পদ কিমান আছে 1 আছে c ৰ মান আমি কি পাইছো 1 পাইছো এতে আমি কি বাহিৰ কৰিম b² - 4ac ৰ মান বাহিৰ কৰিম b² - 4ac = b ৰ মান কিমান আছে -4 স্কয়াৰ দিলো আমি -4 * a মানে 4 c মানে 1 -4 ক স্কয়াৰ কৰিলে হ'ব 16 আৰু 4 4 গুণ 16 আৰু 1 পূৰণ কৰিলে 16 হ'ব 16 পৰা 16 বিয়োগ কৰিলে কি হ'ব 0 হ'ব যেহেতু আমি 0 পাইছো গতিকে সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি মনে কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম তো দ্বিঘাত সূত্ৰৰ মতে x = কি -b + or - √b² - 4ac / 2 আছে এতিয়া আমি কি কৰিম -b মানে হল কিমান b মানে -4 -b মানে -4 বহালো প্লাস or মাইনাস b² - 4ac ৰ মান কিমান পাইছো আমি 0 পাইছো 0 বহাই দিলো বাই 2a মানে কিমান a মানে 4 তাৰ পিছত +4 হল প্লাস মাইনাস 0 ৰ বৰ্গমূল আমাৰ 0 আহিব ডিভাইডেড বাই 4 2 গুণ কিমান হ'ব 8 হ'ব তাৰ পিছত আমি বেলেগ হৰণ কৰি দিলো আংশিক ভগ্নাংশত ললো 4 ক এবাৰ 8 দি ভাগ +-0 ক এবাৰ 8 দি ভাগ 4 ক 8 দি ভাগ দিলে হ'ব হাফ +-0 ক 8 দি ভাগ দিলে কি হ'ব 0 হ'ব গতিকে নিৰ্ণয় মূল কিমান পালো আমি হাফ আৰু হাফ সো b² - 4ac ৰ মান যেহেতু 0 ওলাইছে গতিকে মূল দুটা আমাৰ হ'ব একে দুবাৰ মূল পাম মানে সমান মূল পাম দুটা মূলে সমান হ'ব এবাৰ 3 ৰ 5 নম্বৰ প্ৰশ্নটো চাই লোৱা আমাৰ দিয়া আছে সমীকৰণটো কি x + 1/x = 2 তে আমি কি কৰিম বাওফালে আমি লসাগু ললে কি হ'ব আমাৰ x হ'ব ইয়াতে x আৰু x পূৰণ কৰিলে কি হ'ব x² প্লাস ইয়াত 1 এ থাকি যাব ইকুয়াল টু সফালে কি 2 তাৰ পিছৰ লাইনত আমি কি কৰিম বজ্ৰ গুণন কৰিম টুৰ তলত মনে কি আছে 1 আছে x² + 1 ৰ লগত এটো পূৰণ হ'ব ওপৰৰ পৰা তলত x² + 1 আৰু 1 পূৰণ কৰিলে x² + 1 এ হ'ব আৰু x ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2x হ'ব এনেকৈ আমি পূৰণ কৰিলো তাৰ পিছৰ লাইনত কি কৰিলো চোৱা এই +2x টো বাওফালে টানি আনিলো -2x বাওফালে আমাৰ কি আছিল x² আছিল +2x বাওফালে টানি আনিলো -2x বাওফালে আগৰ পৰা আছিল +1 লিখিলো ইকুয়াল কি 0 এবাৰ সমীকৰণটোক আমি আগৰ দৰে ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰি কি পালো আমি a ৰ মান কিমান পাইছো a ৰ মান 1 a মানে x² ৰ সহগ 1 আছে b ৰ মান আমি পাইছো কিমান b হল x ৰ সহগ b ৰ মান হল আছে কিমান -2 আৰু c মানে ধ্ৰুবক পদ কিমান দিয়া আছে 1 দিয়া আছে c ৰ মান আমি 1 লম এতিয়া আমি কি বাহিৰ কৰিম b² - 4ac বাহিৰ কৰিম b² - 4ac ৰ মান কি হ'ব b ৰ মান হল -2 ক স্কয়াৰ কৰিলো -4 * a মানে 1 c মানে 1 -2 ক স্কয়াৰ কৰিলে 4 হ'ব 4 1 পূৰণ কৰিলে কি হ'ব আমাৰ 4 হ'ব 4 ৰ পৰা 4 বাদ দিলে কি হ'ব 0 হ'ব 0 ওলাইছে যেহেতু গতিকে সমীকৰণটোৰ কি মূল পাবা বাস্তৱ মূল পাবা এই ক্ষেত্ৰতো চাবা মূল দুটা কি হ'ব আগৰ দৰে সমান হ'ব যেহেতু b² - 4ac ৰ মান 0 ওলাইছে গতিকে মূল দুটা কি হ'ব আমাৰ সমান হ'ব এতিয়া আমি মনে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম দ্বিঘাত সূত্ৰৰ মতে কি x = -b + or - √b² - 4ac/2 এ আগৰ দৰে আমি -b ৰ মান বহাই দিলো -2 + or - b² - 4ac ৰ মান 0 ডিভাইডেড বাই 2 * a মানে 1 তাৰ পিছত -+2 হল +-0 ৰ বৰ্গমূল 0 হল 2 আৰু 1 পূৰণ কৰিলে 2 হল তলত
এবাৰ আমি কি কৰিম আংশিক ভগ্নাংশত লিখিম 2 ক এবাৰ 2 দি ভাগ প্লাস মাইনাস 0 ক এবাৰ 2 দি ভাগ 2 ক 2 দি ভাগ কৰিলে কি হ'ব 1 হ'ব 0 2 দি হৰণ কৰিলে আমাৰ কি হ'ব 0 হ'ব তাৰমানে কি হ'ল আমাৰ ফাইনালি x ৰ মান হ'ল 1 প্লাস অৰ মাইনাস 0 এবাৰ আমাৰ কি কৰিব লাগিব 1 ৰ লগত 0 প্লাস কৰিব লাগিব এবাৰ 1 ৰ পৰা 0 মাইনাস কৰিব লাগিব 1 ৰ লগত 0 প্লাস কৰিলে আমি মানটো 1 এ পাম 1 ৰ পৰা 0 বিয়োগ কৰিলেও আমি কি পাম আমি মানটো 1 এ পাম গতিকে নিৰ্ণয় মূল দুটা কি হ'ব 1 আৰু 1 মানে একে সমান মূল পাম আমি 36 নম্বৰ কোৱেশ্চনটো চাই লোৱা এবাৰ সমীকৰণটো দিয়া আছে আমাৰ কি 5x 6/4x - 1 = 2x + 3/3x + 2 এতিয়া আমি প্ৰথম কি কৰিম বজ্ৰ গুণন কৰি সৰল কৰিম ইয়াৰ ওপৰটোৰ লগত ইয়াৰ তলৰটো গুণন কি হ'ব আমাৰ ইয়াৰ ওপৰত কি আছে বাওফালে ওপৰত আছে 5x - 6 আৰু ইয়াৰ তলত কি আছে আমাৰ তলত আছে 3x + 2 একেদৰে সোঁফালে আমি কি লিখিম ইয়াৰ তলৰটোৰ লগত ইয়াৰ ওপৰটো কি হ'ব আমাৰ 4x - 1 তলত আছে বাওফালে আৰু ইয়াত ওপৰত সোঁফালে কিমান আছে আমাৰ 2x + 3 এনেকৈ আমি বজ্ৰ গুণন কৰিম মানে ওপৰটোৰ লগত তলৰটো গুণন ইয়াৰ তলৰটোৰ লগত ওপৰটো এনেকৈ আমি বজ্ৰ গুণন কৰিম তাৰ পিছৰ লাইনত চোৱা কি হ'ল 5x দি কি পূৰণ হ'ব এই 5x দি গোটেইখিনি পূৰণ দিবা 3x + 2 একেদৰে -6 যে আছে -6 দিও গোটেইখিনি পূৰণ দিবা 3x + 2 সোঁফালেও একে কাম কৰা সোঁফালে কি হ'ব আমাৰ 4x দি গোটেইখিনি পূৰণ প্ৰথম 4x * 2x + 3 আৰু -1 * কি হ'ব 2x + 3 তাৰপিছত কি হ'ব চোৱা 5x আৰু 3x পূৰণ কৰিলে কি হ'ব 3 5 গুণ 15 আৰু x পূৰণ কৰিলে x² হ'ব প্লাস হ'ব কিমান চোৱা 5x আৰু 2 পূৰণ কৰিলে প্লাস 10x -3 6 গুণ 18x এটো প্লাসে মাইনাসে -6 2 গুণ 12 বাফালে এনেকুৱা হ'ল আৰু সোঁফালটো চোৱা 4x আৰু 2x পূৰণ কৰিলে কি হ'ব 4 2 গুণ 8 x পূৰণ কৰিলে কি হ'ব x², 4x আৰু 3 পূৰণ কৰিলে কি হ'ব 3 4 গুণ 12x -1 দি পূৰণ দিলে একে থাকিব 2x এটো প্লাসে মাইনাসে মাইনাস হ'ব তাৰ পিছত সৰল কৰা 15x² বাফালে আছিল প্লাস চোৱা 10x - 18x এটো মানে কি হ'ব -8x 10x ৰ পৰা 18x বাদ দিলে আমাৰ কি হ'ব -8x -12 সোঁফালে কি আছে চোৱা 8x², 12x ৰ পৰা 2x বিয়োগ কৰিলে কি হ'ব আমাৰ 10x হ'ব -3 হ'ব তাৰ পিছত চোৱা কি আছে আমাৰ সব কেইটা টাৰ্ম বাওফালে আনিম যেহেতু আমাৰ আদৰ্শ আকাৰত উলিয়াব লাগে গোটেইকেইটা টাৰ্ম আমি বাওফালে আনিম 15x² - 8x - 12 এইবিলাক গোটেই টাৰ্মবিলাক সোঁফালৰ টাৰ্মবিলাক আমি বাওফালে আনিম 8x² টো বাওফালে আনিলে কি হ'ব আমাৰ -8x² তাৰপিছত প্লাস 10x এটো বাওফালে আনিলে কি হ'ব আমাৰ -10x হ'ব -10x আৰু এই -3 টো বাওফালে লৈ গ'লে আমাৰ কি হ'ব +3 হ'ব আৰু সোঁফালে আমাৰ কিমান থাকি যাব 0 এতিয়া চোৱা 15x² ৰ পৰা 8x² বিয়োগ কৰিলে কি হ'ব 15x ৰ পৰা 8x² বিয়োগ কৰিলে আমাৰ হ'ব কি 7x² -8x আৰু -10x এই দুটা -8x আৰু -10x এই দুটা মিলি কি হ'ব আমাৰ -18x আৰু এটো কি হ'ব -12 আৰু +3 এই দুটা মিলি কি হ'ব আমাৰ -9 ইকুয়াল টু কি হ'ব 0 এতিয়া আমি আদৰ্শ আকাৰ পাই গলো এতিয়া আমি আগৰ নিচিনাকৈ সমীকৰণটো ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰিম সমীকৰণটো তুলনা কৰিলে কি হ'ব সমীকৰণটো ax² + bx + c = 0 সমীকৰণৰ লগত তুলনা কৰিব এৰ মান কিমান হ'ব চোৱা a মানে x² ৰ হওক কিমান হ'ব 7 b মানে কিমান হ'ব b মানে x ৰ হওক -18 আৰু c মানে ধ্ৰুবক পদ কিমান দিয়া আছে -9 এতিয়া আমি কি বাই কৰিম b² - 4ac বাই কৰিম এতিয়া b² - 4ac চোৱা b মানে কিমান হ'ব -18 b² - 4 into a মানে 7 into -9 -18 ক স্কয়াৰ কৰিলে মানে -18 আৰু -18 পূৰণ এটো কি হ'ব 324 এটো চোৱা -7 আছে প্লাস 4 7 গুণ 28 28 আৰু 9 পূৰণ কৰিলে হ'ব কি 28 আৰু 9 যদি পূৰণ কৰি দিয়া 28 8 9 গুণ কিমান 72 আৰু 9 9 গুণ 18 18 আৰু 7 কিমান হ'ব 25 252 হ'ব 252 এতিয়া এই দুটা যোগ কৰি দিয়া 4 আৰু 2 যোগ কৰিলে আমাৰ কি হ'ব 6 হ'ব 5 আৰু 2 মিলি 7 হ'ব
2 আৰু 3 মিলি কি হ'ব আমাৰ 5 হ'ব 576 গতিকে এটো আমাৰ কি হ'ল 0 তকৈ ডাঙৰ হ'ল মানে কি সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি কোনে কোনে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমীকৰণটো সমাধান কৰিম দ্বিঘাত সূত্ৰ মতে x = কি আমাৰ x = -b + or -√d²(4ac/2a সো আমি মানবিলাক বহাই দিম -b মানে কিমান আমাৰ b মানে -18 b মানে হ'ল -18 + or √√ কি আছে d²(4ac) d²(4ac) ৰ মান কিমান ওলাইছে আমাৰ d²(4ac) ৰ মান ওলাইছে 576 divided by 2a a মানে আমাৰ কিমান 7 -7 আছে কি হ'ব +18 + -576 এটো বৰ্গমূল কিমান হ'ব আমাৰ 24 হ'ব 7 2 গুণ কিমান হ'ব 14 হ'ব গতিকে আমি দুবাৰকৈ মান ভাগ কৰিব লাগিব গতিকে x = এবাৰ হ'ব 18 + 24/14 প্লাস চিহ্নটো লম এবাৰ এই দুটা যোগ কৰিলে কি হ'ব 4 আৰু 8 12 হ'ল 2 1 3 1 4 42/14 কাটাকাটি কৰিলে আমাৰ কেইবাৰ যাব 3 বাৰ যাব অথবা x = কি পাম আমি 18 প্লাসৰ হলনি এবাৰ মাইনাস চিহ্নটো লম 24 ডিভাইডেড বাই 14 18 পৰা 24 বিয়োগ কৰিলে কি হ'ব আমাৰ -6/14 কাটাকাটি কৰিলে ওপৰত হ'ব আমাৰ -3 তলত হ'ব আমাৰ 7 গতিকে নিৰ্ণয় মূল আমি কি পাম নিৰ্ণয় মূল পাম আমি এবাৰ পাইছো আমি কিমান 3 এবাৰ পাইছো আমি কি -3/7 এটো আমাৰ উত্তৰ আশা কৰো তোমালোকে বুজি পাইছা